নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এই কাম কৰিলে মাহে লাভ কৰিব ৩০০০ টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ ১৮ বছৰ বয়স হৈছেনে? এই কাম কৰিলে মাহে লাভ কৰিব ৩০০০ টকা। ১৮ বছৰ বয়সৰ পৰা কৰিব পাৰিব আবেদন। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী পেঞ্চন যোজনা। পেঞ্চন হিচাপে লাভ কৰিব মাহে ৩০০০ টকা। ১৮ বছৰ বয়সত হিতাধিকাৰীয়ে মাহেকত জমা দিব লাগিব ৫৫ টকাকৈ। ৪০ বছৰ বয়সৰ হিতাধিকাৰীয়ে জমা দিব লাগিব ২০০ টকাকৈ। শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লৈছে এই আঁচনি। এই ধন জমা কৰিলে ৬০ বছৰ বয়সৰ পাছত লাভ কৰিব ৩০০০ টকাকৈ পেঞ্চন। চৰকাৰে লৈছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা। ১৫,০০০তকৈ কম উপাৰ্জন কৰা অসংগঠিত শ্ৰমিকে কৰিব পাৰিব আবেদন। বয়স হ'ব লাগিব ১৮ পৰা ৪০ বছৰৰ ভিতৰত। আবেদনৰ বাবে থাকিব লাগিব সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ নম্বৰ। নিকটতম CSC কেন্দ্ৰত গৈ কৰিব পাৰিব পঞ্জীয়ন। জনধন একাউণ্ট নম্বৰেৰেও কৰিব পাৰিব পঞ্জীয়ন। পেঞ্চন লাভ কৰি থকাৰ সময়ত হিতাধিকাৰীৰ মৃত্যু হ'লে পত্নীয়ে লাভ কৰিব ৫০% পেঞ্চন।